শিৱায় জয় মা কালী। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, সৰ্বপ্ৰথমে মোৰ জ্ঞানজ্যোতি চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ এটা সম্পূৰ্ণ নতুন ভিডিঅ'তে মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি মই গুৱাহাটীৰ জালুকবাৰী পিনে থকা লংকেশ্বৰ মন্দিৰ আহিছোঁ। তো আজি মই লংকেশ্বৰ মন্দিৰৰ কিছু কথা জানি ল'ম, লগতে আপোনালোকেও জানিব পাৰিব। আৰু যিসকলে মোৰ চেনেলটোত আপোনালোকে সম্পূৰ্ণ নতুনকৈ আহিছে, যাতে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰে, লগতে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ন'টিফিকেশ্যন বেলটো দবাই দিব। আহক, বৰ্তমান মই আহি এতিয়া লংকেশ্বৰ মন্দিৰ পাইছোঁ। তো লংকেশ্বৰ মন্দিৰৰ মোৰ প্ৰভাৱ উঠি আছোঁ। তো লংকেশ্বৰ মন্দিৰৰ বিষয়ে মই গোটেইখিনি জানিম, বা পূজাৰী যদি লগ পাওঁ মই গোটেইখিনি জনাম বা জানিবও পাৰিম। আৰু কি কি আছে মন্দিৰটোত মই আপোনালোকক দেখুৱাই আছোঁ। আহক, এতিয়া মই তেওঁ ভিডিঅ'টো জড়িত হৈ থাকক আৰু মই ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। এয়া লংকেশ্বৰ মন্দিৰ। মই এতিয়া লংকেশ্বৰ মন্দিৰৰ ওপৰ ভাগ উঠি আছোঁ। ইয়াৰ পৰিৱেশবোৰ চাওক, খুবেই শান্ত পৰিৱেশ, ধুনীয়া পৰিৱেশ। নিশ্চয় আপোনালোকে লংকেশ্বৰ মন্দিৰ আহিছে, তথাপি মই আজি লংকেশ্বৰ মন্দিৰৰ কিছু কথা মানে জানিম বুলি আহিছোঁ মন্দিৰটোলৈ। আৰু ঠাইখিনি খুবেই ভাল লগা। এয়া চাই লওক। আকৌ লংকেশ্বৰ মন্দিৰৰ ওপৰভাগ, এইটো শনি মন্দিৰ। ইয়াৰ আগত আছে গ্ৰহ মন্দিৰবোৰ, সকলো গ্ৰহ মন্দিৰ আছে ইয়াত। মই এতিয়া আপোনালোকক দেখুৱাই আছোঁ। শনি মন্দিৰটো চাই লওক সৰ্বপ্ৰথমে। এয়া হ'ল বুধ, এইকেইটাই গ্ৰহ। আৰু ওপৰত এটা আছে মন্দিৰ বা প্ৰভু বজৰংবলী। প্ৰভু বজৰ মন্দিৰটো মই আপোনালোকক দেখুৱাই আছোঁ। প্ৰভু বজৰংবলীৰ মন্দিৰ, এইটো বজৰংবলী জয় শ্ৰীৰাম। ব্ৰাহ্মণে গোটেইখিনি আপোনালোকক কৈ দিছে যে এই মন্দিৰটো কেনেকৈ হ'ল। এইখিনি আছিল হৰিপতা মন্দিৰটো, এই গোটেইখিনি চৌহদীয়াৰ। আৰু মই বিচাৰোঁ ভিডিঅ'টো বেছি দীঘলীয়া নকৰি, এয়া লংকেশ্বৰৰ মেইন মন্দিৰটো। মই বৰ্তমান ওপৰত চিৰি আহি ওপৰতে পালোঁ লংকেশ্বৰ মন্দিৰ। তলত আৰু কিছু মন্দিৰ আছে, গ্ৰহৰ মন্দিৰবোৰ মই দেখুৱাইছোঁ আৰু সেইখিনিও মই দেখুৱাই দিম। সৰ্বপ্ৰথমে মই লংকেশ্বৰ মন্দিৰটো দেখুৱাইছোঁ আৰু লংকেশ্বৰ মন্দিৰটোৰ ভিতৰভাগ মই দেখুৱাই আছোঁ আপোনালোকক। যদি সম্ভৱ হয় তো আপোনাৰ সৈতে কথা পাতি মই আপোনালোকক গোটেইখিনি জনাই দিম। লংকেশ্বৰ মন্দিৰ, লংকেশ্বৰ মন্দিৰৰ ভিতৰতো ভাগ সম্পূৰ্ণ মই দেখুৱাই আছোঁ আপোনালোকক। লংকেশ্বৰ মন্দিৰৰ ভিতৰতো এইটো মেইন মন্দিৰ লংকেশ্বৰ, গোটেই ভিতৰৰ ভাগ মন্দিৰটো। মই এজন ব্ৰাহ্মণ লগ পাইছোঁ, তেখেতে এতিয়া মোক মন্দিৰটোৰ বিষয়ে কিছু কথা ক'ব। তেওঁ মন্দিৰটো চোৱা চিতা কৰি আছে। সৰ্বপ্ৰথমে মই তেওঁলোকৰ লগত পৰিচয় কৰাই দি আছোঁ। আপোনাৰ নামটো কৈ দিব। আচ্ছা, আপোনাৰ লংকেশ্বৰ নাম কিয় হ'ল? লংকেশ্বৰ মানে কেটাৰ যুগত মতে আৰু কেটাৰ যুগত ৰাৱণে বোলে এইটো তপস্যা কৰিছিল। তপস্যা কৰি তেওঁ বৰদান শিৱৰ পৰা বৰ লৈছিল, বৰদান আছে। বৰদান যে তোমাৰ পূজাই এই মোৰ পূজাই হৈছে চলি বুলি বৰদান দিছিল। আৰু এনে সচৰাচৰ এতিয়া আমাৰ ভকত চাপাত আছে ভাষাত বহুত মানুহ আছে। কোনোবা চাকৰিৰ কাৰণে সংকল্প কৰিছে, চাকৰি পায়। কোনোবাই বা বিয়া হোৱা নাই, বিয়াৰ কাৰণে আছে। এইবিলাক গম পাওঁ, তোমাক কৈ আহি এনেকৈ বহুত মাহাত্য আছে।
আগতটো বোলে একেবাৰে আগত বোলে কাৰোবাৰ গৰু চুৰ কৰিলোঁ বোলে বাবাই বোলে জগাই দিছে গৰু চুৰ কৰিলোঁ ইয়াৰ জগাই দিছে এনেকুৱা মাধ্যম আছে। আৰু আপুনিতো ক'লে যে 1972 চনৰ পৰা আছিলে, কিন্তু এইটো কি যোনটো আপোনাৰ আমি মানে কাব্যত শুনি আছোঁ বা মহাভাৰতত দেখিছোঁ বা মানুহৰ পৰা গম পাইছোঁ যে ৰাৱণে আনি স্থাপন কৰা বুলি কয়, ৰাৱণে স্বয়ং নিজে মহাদেৱক যেতিয়া মই দুটা ক'লোঁ এতিয়া সেইটোও ক'ব পাৰিম, সেইটো এনেকুৱা মানে কি তাৰমানে ৰাৱণে প্ৰত্যেকবাৰে সদায় পূজা কৰিব আহে, পূজা কৰিব আহিলে এতিয়া নোহোৱাকৈ ক'লা সদায় পূজা কৰিব যাওঁতে লিংগত কৈ বাবাটো তুমি মহাভক্ত বাবাৰ তোমাৰ লিংগত কৈ তুলি উঠিল বাবাক সন্তুষ্ট কৰি লৈ আহা। তেতিয়া যায় সি যেতিয়া ৰাৱণে যাই পেলাই বাবাক সন্তুষ্ট কৰাৰ পিছত ক'লা যে মই লিংগটো লংকাক লৈ যাব খুজিছোঁ, যদি লিংগটো তৎক্ষণাত দি খেদা বস্তুটো নহয় ধৰ্মৰাষ্ট্ৰী হৈ যাব শেষ হৈ যাব। সেইকাৰণে এইটোতো কৃষ্ণৰ জানেই নহয়, কৃষ্ণ ভক্ত লাভ লৈ এইটো কথা ভয় আহা তাৰপিছত মহাদেৱে আৰু লগতে চিন্তাই ক'লা যে দিবা পাৰিম থবা নালাগো, যদি থোৱা তাতেই ৰৈ গ'ল। তেতিয়া মানে এনেকৈ লৈ গ'লে ৰাৱণটো মহাবলীটো ত্ৰিভুৱনৰ ৰজা সি তাৰপিছত লৈ গ'ল আৰু লৈ যাই তাত পেচাব কৰা লাগি গ'ল, লগাই দিলে আৰু পেচাব কৰা লগাই দিয়াৰ লগে লগে তাৰ তাৰমানে যেতিয়া ক'ত থবাটো নোৱাৰে এই ভগৱানে এই বোলে কৃষ্ণ এই বোলে যে বোলে গৰুখা হৈ পেলাই দেখা দিলে আকৌ দেখা যাওঁতে আৰু এই কৈছে বাপা হেৰি কৰচোন মোৰ লিংগত অলপমান ধৰি থাক, মই অলপ পায়খানা কৰি আহি পেচাব কৰি আহি পেলাই ভৰি হাতখন ধুই আহোঁ। এইটো ভৰি হাতখন ধুবা যাওঁতে এইফালে থৈ পেলাই নহয় এনেকৈও কয়। আৰু ইয়াৰ মুহূৰ্তবিলাকতো ক'লেই আৰু ঠাইখিনি কি মানে জালুকবাৰীয়ে পৰে বেলেগ পাহাৰখন নামে লংকেশ্বৰ লংকেশ্বৰ পাহাৰখনৰ তাৰমানে এটা ৰাৱণৰ দিনৰে মন্দিৰ আৰু মন্দিৰ আমাৰ দিনত নহয়, থানখন ৰাৱণৰ দিনত ৰাৱণৰ দিনতে আছে। থানখন উদ্ধাৰ হৈছিল 1805 চনত। আচ্ছা মানে পাইছিলে আৰু তেতিয়াৰ পৰাই মানুহ এটা আহে এইবিলাক কেনে আছিল আছিল তেতিয়া তাৰমানে 1805 পৰাই বোলে মানুহবিলাকে আহে আহি পেলাই পূজা পতাল কৰে কাৰোবাৰ গাই যাইছে মানুহ চবেই আহে ল'ৰা ছোৱালী ধেমালি কৰিব গ'লে সদায় আহে কোনোবাই আহে পূজা পতা কৰিব দিয়ে সেনেকৈ লাহে লাহে চলি 1972 চনত ভকত মানে ভকত বহিছিল আৰু মন্দিৰটো হৈছিলে মন্দিৰটো হ'ব এতিয়া 11 চনত আৰম্ভ হৈছে 2011 পৰা আগত মন্দিৰ চন্দিৰ নাছিল এনেই মানে মুকলি হিচাপত মুকলি ধুনীয়া সুন্দৰ আছিল বোলে কঁঠাল গাছ আছিল বেলগাছ আছিল বেল আছে আসন আছিল আৰু পৰিৱেশটো প্ৰাকৃতিক পৰিৱেশটো বৰ ভালেই আছিল বুলি কোৱা আমি দেখা নাই কিন্তু আগতেও ভালেই আছিল 1800 ইমান তলতো আমাৰ জন্মই হোৱা নাই যে আমি ক'ত গম পাম আমিতো এই মন্দিৰৰ আগৰ কথাই কৈছোঁ আমিতো মইতো মোৰ আহিবা 9 বছৰ 10 বছৰে হ'ব পাগল বান্ধি আচ্ছা আৰু তলত যে আছে আপোনাৰ যোনটো ৰাহু কেতুৰ মন্দিৰটো এইগিলাখান এটা অনাদাৰ ঠাকুৰা বুলি মানুহ এজনে দান দিছিল তেওঁ আলফাত আছিলে আচ্ছা তেওঁ মানে এইটো দোক্তা মন্দিৰ তেওঁৰ দান হৈছে সেইখিনি ধানত আছে এইটো আগে মূল মন্দিৰ এটোৰ পৰা লাহে লাহে হৈ গৈছিল হৰি মহাজনৰ নাম শুনিছে নাই শুনা হৰি মহাজনৰ ল'ৰা এটা সেই জেগাখিনিত মৰিছিল এইটো বৰ কৌতুকী টকাৰ মালিকটো মানে যিখিনি শনি মন্দিৰটো আছে নহয় গণেশ মন্দিৰটো কথা গণেশ মন্দিৰ যেতিয়া গণেশ বোলা ল'ৰা তাতে মৰিল এক্সিডেণ্ট মৰাতে হয়তো টকাৰ অভাৱ নাই দামটো থকাৰ কাৰণে স্মৃতি এটা থকাৰ কাৰণে তেওঁৰ নামতে গণেশ মন্দিৰটো দান কৰিলে আগে সেইটো দান কৰিছে তাৰপিছত শনি মন্দিৰ দান কৰিলে তাৰপিছত হনুমান আৰু শনি এজন মানুহে দান কৰিছে আচ্ছা মানে সেইখিনি দান কৰা মন্দিৰ এইটো অৰিজিনেল আচ্ছা ঠিক আছে দিয়ক ধন্যবাদ তাতেই নাই ক'ব আৰু বেলেগত আমাৰ ঘৰ এনেই গুৱাহাটীতে মোৰ জন্ম হৈছিল গুৱাহাটীতে জন্ম হৈছিল আৰু এনেই যদি আপোনাৰ চাব যায় গুৰি গোষ্ঠী চাব গ'লে মাও বৰপেটা দেউতাও বৰপেটা ঠিক আছে দিয়ক ধন্যবাদ শনিদেৱতাই নমঃ শনিদেৱতা মন্দিৰ আৰু একাদক্ৰমে আছে আপোনালোকৰ মই দেখুৱাই আছোঁ ওপৰত আছে আপোনাৰ ৰবি গ্ৰহ
ৰবি গ্ৰহ, শনি গ্ৰহ, ইফালে আছে আপোনাৰ কেতু। এয়া মন্দিৰৰ বাহিৰত থকা বটগছজোপা, এইজোপা গছ বহুতখিনি ডাঙৰ গছজোপা, বহুতখিনি দূৰলৈ আছে। আৰু এইখিনি গোটেইখিনি পৰিৱেশ মন্দিৰটোৰ ওপৰৰ ভাগটো খুবেই ধুনীয়া পৰিৱেশ, ঠাণ্ডা পৰিৱেশ। আৰু ইতিমধ্যে তেওঁ গোটেইখিনি কথা ক'লেই মন্দিৰটোৰ ওপৰত বা মন্দিৰটোৰ বিষয়ে। গোটেইখিনি পৰিৱেশ মন্দিৰত থকা শনি মন্দিৰটো, এতিয়া মই শনি মন্দিৰটো গোটেইখিনি মই দেখুৱাই আছোঁ। ইতিমধ্যে ব্ৰাহ্মণে গোটেইখিনি কৈ দিলে শনি মন্দিৰটোৰ কথা, যে ইয়াত চন্দ্ৰ, শুক্ৰ, এয়া আছে আপোনাৰ ৰাহু, এয়া আপোনালোকৰ মংগল। মই বেছি দীঘলীয়া নকৰোঁ, তো আপোনালোকৰ পৰা মই এতিয়া বিদায় লৈছোঁ। ওম নমঃ শিৱায়, জয় মা কালী।